যে কেৱল বন্ধুৱে বুলি নহয় অসমীয়া প্ৰত্যেকখন ছবিয়ে অসমীয়া প্ৰত্যেকখন ছবিয়ে দৰ্শকে সঁহাৰি জনাওক ভাল হৈছে ভাল বুলি কওক বেয়া হৈছে বেয়া বুলি কওক অসমীয়া ছবি কেৱল চাব লাগে আৰু তোমাক কেৱল 5টা আঙুলি সমান কেতিয়াও নহয় আৰু তুমি কাক সুখী কৰিবা কাকো সুখী কৰিবই নোৱাৰা তুমি সবই সুখী কৰিবলৈ গ'লে তুমি নিজে খতম হৈ যাবা পচিবলে নহয় এইটো প্ৰেমে নামানে বয়সৰ সীমানা প্ৰেমে মাথোজনে প্ৰেমৰ ঠিকনা নৌকাই বিচাৰি লৈ নিজৰ ঘাট মানুহে বিচাৰি মৰে সুখৰ বাট কিমান আকুলে হৃদয় তোমাৰ বাবে কোনে বুজিব কিদৰে আশাৰ সমাধি বগাই ৰৈ আছোঁ এতিয়াও মাথো তোমাৰ বাবে আৰু আপোনাৰ বডিটো বহুত ধুনীয়া হৈছে একদম আপুনি কেনেকৈ বডি মেইনটেইন কৰিছে বডি মেইনটেইন কি আৰু না আগতে অকণমান আপুনি শকত আছিলে কিন্তু এতিয়া মানে কিছুমানে কৈছে নে নয়নদাৰ বেমাৰ হৈছে নেকি বুলি কিছুমানে সুধিছে যে নয়নদাৰ কিবা বেমাৰ হৈছে নেকি অকণমান মানে ক্ষীণাইছে বুলি কৈছে আপুনি আচলতে মোৰ যিটো চৰিত্ৰ মই আগতে কৈছোঁ যিটো চৰিত্ৰ হাই ছেকেণ্ডেৰী পাছ কৰি কলেজলৈ যোৱা ল'ৰা এটা সাধাৰণতে মাস্কুলাৰ বডি নাথাকে হয় এটা ক্ষীণ ল'ৰা এটা হয় আৰু কঁকাল 28 হয় ইমানে থাকে আৰু কিমান থাকে গতিকে সেই চৰিত্ৰটো কৰিবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে সেই গতিকে নিজকে ৱেইট লুজ কৰিলোঁ ৱেইট লুজ কৰি সেই চৰিত্ৰটো কৰিবলৈ চেষ্টা কৰিলোঁ আগৰ যিখন ছবি আছিলে কোঁৱৰ বহুতে ছবিখন চাইছে নকৈছে তাত মোৰ মাচুলছ আছিলে মাচুলছ বনাইছিলোঁ তাৰ কাৰণে পেক্স বনাইছিলোঁ তাৰ কাৰণে গতিকে সেই পেক থকা ল'ৰা এটা সাধাৰণতে কলেজলৈ হাই ছেকেণ্ডেৰী পাছ কৰি নাযায় মানে পটককৈ পেকো নবনে মানে নবনে সেই গতিকে তাৰ কাৰণে নিজকে চেঞ্জ কৰিবলগীয়া হ'ল তাৰপিছত তোমাৰ এক্সাৰচাইজ তাৰপিছত প্ৰপাৰ হোৱা তেনেকৈ ধৰক ঠিক কৰিছোঁ আৰু এইকেইদিনতো ঘূৰিয়ে আছোঁ আজি 1.5 মাহমান পৰা তললৈ ঘূৰি আছোঁ সদিয়াৰ পৰা ধৰিলৈকে অকণমান দেহাও বেয়া হৈ গৈছে গাটো জ্বৰ সেই গতিকে চলখন লৈ আছোঁ চলখন এই চলখন লৈ আছোঁ চলখন সেইদিনাখন মোক আমাৰ মিচিং ককাই কেইটামান দি পঠিয়ালে খুব কোমল হয় চলখন লৈ ভাল লাগে লৈ আছোঁ আৰু এনেকৈ আমি অসমীয়া মানুহ হৈ অসমীয়া ল'ৰা ছোৱালী হৈ আমি কিয় কাম কৰিব নোৱাৰিম মোৰ জেদটো এইটোৱে কৰিবই লাগিব মানে চাউথ ইণ্ডিয়ানৰ মানে বহুতখিনি আগবাঢ়ি গৈছে অসমীয়া চিনেমাতকৈ মানে চাউথ ইণ্ডিয়ান চিনেমা এখন অহাৰ লগে মানুহে শিলডল ভাঙি মানে চাবলৈ যায় সেইটো কৰিছে তেনেকুৱা সেইটো তেনেকৈ কৰিছে কিন্তু সেইটো হৈছে আমি কৰিব পৰা নাই নহয় এতিয়া বিশেষকৈ আমাৰ সেইকাৰণে মই চবকে কওঁ যে কেৱল বন্ধুৱে বুলি নহয় অসমীয়া প্ৰত্যেকখন ছবিয়ে দৰ্শকে সঁহাৰি জনাওক ভাল হৈছে ভাল বুলি কওক বেয়া হৈছে বেয়া বুলি কওক অসমীয়া ছবি কেৱল চাব লাগে বেয়া হৈছে বেয়া বুলি কওক ফেচবুকত লিখক কিবা লওক বা গালি দিয়ক কিয় এনেকুৱা ছবি বনাব লাগে কিয় বনাব নালাগে নহয় কিন্তু ছবিখন চাবলৈ আহক ছবি কি হ'লে ছবি চাবলৈ আহক লাগিলে 2 দিনে চলক বা 3 দিনে চলক চাবলৈ আহক খালি সেই মানসিক যে চাই থাকিলে মানে কি হ'ব আমাৰ মানসিকতাৰ গঢ়লৈ উঠিব তেতিয়া অহাৰ লগে লগে তেতিয়া বেয়া ছবি বনোৱাতে আৰু 10 বাৰ ভাবিব ছবি বনাওঁনে নবনাওঁ গতিকে অসমীয়া ছবি চাওক মোৰ ছবিখন চাব লাগে বা নেচাব লাগে মই সেইটো ক'বলৈ যোৱা নাই ঠিক আছে ভাল লাগিছে ভাল বুলি ক'ব বেয়া লাগিছে বেয়া বুলি ক'ব মানে যিটো আমি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' বুলি কওঁ মানে কিছুমানে যিটো মানে হেঁপাহ থাকে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আমি চাব লাগিব মানে নয়নদাৰ চিনেমা আহিছে কিন্তু মানে এতিয়া বহুত কেইখন অসমীয়া চিনেমা ওলাইছে এটা কথা ক'ব লাগিব যে জুবিনদাৰ যিখন চিনেমা আছিল মিছন চাইনা ভাল ভাইটি দিয়া জুবিনদাৰ মিছন চাইনা চিনেমাখনৰ পৰা যিটো মানে ট্ৰেণ্ড আহিছিলে অসমীয়া চিনেমাৰ এতিয়ালৈ বৰ্তমান চলি আছে আৰু আমি ভাবিছোঁ যাতে মানে আপোনাৰো চিনেমাখনে এই ট্ৰেণ্ডটো লাভ কৰক পাব ট্ৰেণ্ডটো মই এতিয়া গম পাইছোঁ বাৰু যিহেতু ছ'চিয়েল মিডিয়াত দেখি আছোঁ মানুহে চাই আছে ভাল পাই আছে গোটেই কমেণ্টো কৰিছে গতিকে চেষ্টা কৰিছোঁ আৰু দৰ্শকে সেইখন সঁহাৰি জনালে ডেফিনেটলি ভাল পাম আশীৰ্বাদ হিচাপে লৈ আগলৈ কাম কৰিবলৈ আৰু সাহস পাম আৰু যদি ভুলটো আঙুলিয়াই দিয়ে সেই ভুলখিনিকো লৈ আমি আগুৱাই যোৱাৰ সাহস পাম নহয় যিহেতু তোমাৰ ভুল শুদ্ধৰ মাজেৰে আমাৰ জীৱন কোনো এনেকুৱা নহয় যে কোনোবাই আজি ছাপ'জ মোক কোনোবাই গালি পাৰিলে এইটো বুলি নহয় মোৰ অধিকাৰ আছে কোনোবাই গালি পৰাৰ এইটো গালি পাৰিছে য়েছ হ'ব পাৰে কিন্তু মই যেতিয়া কাৰোবাক কিবা ভুলটো কথা আঙুলিয়াই দিম সেই মানুহজনেও সেই কথাষাৰ তোমাৰ গ্ৰহণ কৰিব লাগিব যে সেই মানুহজনেও ভুল হয় কাৰণ কেলে আমি কোনো ভগৱান নহয় আমি মানুহ হয় মানুহ ভুলটো হ'বই আৰু সদায় সেই ভুলবিলাক যদি কোনোবা যদি শুভচিন্তক হিচাপে খালি ইটিকিং কৰি নহয় দেই ইটিকিং কৰি নহয় বা কাৰোবাক নিচ্ছা দেখাবৰ কাৰণে নহয় ভুলটো গঠনমূলকভাৱে যেতিয়া তুমি আঙুলিয়াই তোমাক যেতিয়া দিব সেইটো তুমি গ্ৰহণ কৰিব লাগিব তেতিয়া তুমি আগবাঢ়িব পাৰিবা আৰু সেই মানুহজনেও যিজনে তোমাক ভুলটো আঙুলিয়াই দিছে সেই মানুহজনকো যদি তুমি কেতিয়াবা কিবা কথাত আঙুলিয়াই দিয়া সেই মানুহজনেও গ্ৰহণ কৰিব লাগিব উস্তাদি মেলে নহ'ব মোক কেনেকৈ ক'ব লাগিছে কোনটো হয় সেইটো নহ'ব তাৰমানে সেইটো নহ'ব কাৰণ আমি মানুহ হয় আৰু ভুল হ'লেও স্বাভাৱিক কথা ৰাইট মানে কিছুমানে কয় অভিনেতাবিলাকে লেবেল দিয়ে কথা ভালকৈ নাপাতে মেছেজ ৰিপ্লাই নকৰে কিন্তু এটা কথা ক'ব লাগিব যে মই প্ৰথমবাৰ ফোন কৰি আপোনাৰ মানে বহুত ধুনীয়া ৰেছপঞ্চ পাইছোঁ আপুনি যেইবাৰ ফোন কৰিছোঁ মই আপুনি ধুনীয়াকৈ ৰেছপঞ্চ দিছে
মেছেজৰ ৰিপ্লাই কৰিছে আপুনি কিন্তু কিছুমানে মানে ৰিপ্লাই নকৰে বহুতে অভিযোগ কৰে তেনেকুৱাকৈ এতিয়া মই কেনেকৈ জানিম সেইটো কথা এতিয়া মই সেইটো পৰিৱেশত মই যিটো পৰিৱেশত ডাঙৰ হৈছোঁ মই গাঁৱত ডাঙৰ দীঘল হোৱা গাঁৱৰ ল'ৰা এইফালে আছিলে LP স্কুল এইফালে যে হাই স্কুল বেলটো মাৰিলে সেইফালে পাওঁগৈ হাই স্কুল বেলটো মাৰিলে এইফালে পাওঁগৈ তোমাৰ LP স্কুল তেনেকৈ পাৰ কৰি অহা ল'ৰা গতিকে তাত আৰু বেলেগ বুলিবলৈ কিটো আছে আৰু সেইটো আচলতে মানুহৰ তেনেকুৱা মানসিকতা চবৰে বেলেগ বেলেগ মানসিকতা মই এনেকৈ থাকি ভাল পাওঁ মানুহৰ এনেকৈ থাকি ভাল পাওঁ এনে কথা পাতি থাকি ভাল পাওঁ সেইটোৱে জীৱন হয় আপুনি চিম্পুল বহুত মানুহ মানে অসাধাৰণ হৈ আপুনি চিম্পুল বহুতখিনি ক'ব লাগিব এইটো স্বীকাৰ কৰিব লাগিব চবেই চিম্পুল মানুহ চবেই সাধাৰণ মানুহ চব মানুহে চব পৃথিৱীৰ প্ৰতিজন মানুহৰ ভাল বেয়া গুণ থাকে সেই মানুহজনক তুমি চোৱাৰ তোমাৰ নজৰীয়াটো লাগে হয় সেই মানুহজনক তুমি কোনটো নজৰীয়াৰে চাইছা তুমি তাক যদি বেয়া বুলি চোৱা সেই মানুহটোক বেয়াই পাবা তুমি কাৰণ আমাৰ গোটেই প্ৰগ্ৰেমিংবিলাক হয় আমাৰ মগজুৰে হয় হয় যদি মই তোমাক যদি ভাবোঁ ল'ৰাটো বৰ ভাল নহয় দেই মই বেয়া বুলি ভাবিম মই তোমাক যদি মই চোৱাৰ মানসিকতা যদি ভাল বুলি ভাবিম তুমি ভালেই পাম তোমাক মই গতিকে সেইটোৱে কথা পৃথিৱীৰ প্ৰতিজন মানুহৰ ভাল বেয়া গুণ থাকে আমাৰ কেৱল সেই মানুহজনক চোৱাৰ আমাৰ নজৰীয়াটো লাগে ৰাইট সেইটোৱে হ'ব এইটো নাজানো আৰু পৃথিৱীত তোমাক চবেই ভাল পাব বুলি কথাও নাই আৰু তোমাক কেৱল 5টা আঙুলি সমান কেতিয়াও নহয় আৰু তুমি কাক সুখী কৰিবা কাকো সুখী কৰিবই নোৱাৰা তুমি চবকে সুখী কৰিবলৈ গ'লে তুমি নিজে খতম হৈ যাবা পচিবলে নহয় এইটো গতিকে যিখিনি মানে তোমাক ভাল পায় যাৰ কাৰণে তুমি আজি জীয়াই আছা সেই মানুহখিনি শ্ৰদ্ধা কৰিব লাগে যেনেকৈ আজি চোৱা যেতিয়া আজি জোনবাই চৰিত্ৰটো আমাৰ দৰ্শকসকলে ভাল পালে 2004-05 যিখিনি মানুহে ভাল পালে অসমৰ ধৰি লোৱা 3,35 লাখ জনসাধাৰণ আছে তাৰ ভিতৰত ধৰি লোৱা তোমাৰ নাই নাইকৈ 50 লাখ মানুহে চাইছে 40 লাখ মানুহে চাইছে সেই মানুহখিনিক তুমি শ্ৰদ্ধাৰে সেই মানুহখিনি তুমি এণ্টাৰটেইন কৰাচোন আৰু কিনো লাগিছে মুখত জীয়াই গৈ দিওঁ ভাল বেয়া হৈ ৰৈ নিদিওঁ নামত কি আছে কামত চেহেৰা একেটাই ডেম্পল এনেকুৱাই